Good morning everyone. আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু এতিয়া ৰাতিপুৱা 7:30 মান বাজিছে। মই অলপ আগত শুই উঠিলো আৰু মায়ে মোক ক'লে যে মই আজি ৰাতিপুৱা ব্ৰেকফাষ্ট বনাব লাগে। আসলতে ঘৰত আলহী আহিছে, কাজিনছ আহিছে গৰমৰ বন্ধ বুলি। গতিকে মনটো ভাল লাগি আছে আৰু মায়ে হিহতে খাই ভাল পোৱাকৈ মোক ৰাতিপুৱা কিবা এটা বনাবলৈ দিছে। গতিকে মই কি বনাও আপোনালোকৰ লগতো শেয়াৰ কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু আজি আমি ব্ৰেকফাষ্টত খাম চিকেন চাওমিন। গতিকে আমি চিকেন চাওমিন বনাবলৈ বস্তুখিনি ৰেডি কৰি লৈছো আৰু এতিয়া আমি বনাম। এয়া মামাৰ ছোৱালী, তাই আৰু মই বস্তুবোৰ ৰেডি কৰি ললো। গতিকে বলক চিকেন চাওমিন বনাবলৈ আৰম্ভ কৰো। আজি আমি চিকেন চাওমিন বনাবলৈ ব্যৱহাৰ কৰিম বন্ধাকবি। এইখিনি আমি সৰু সৰুকৈ কুটি লৈছো আৰু এফালে এয়া চিকেনখিনি আমি যোৱাকালি ৰাতিয়ে মেৰিনেট কৰি থৈছিলো। মই কেনেকৈ মেৰিনেট কৰিছো এইখিনি দেখুৱাই আছো। আৰু এফালে পিয়াজ, জলকীয়া আৰু অকণমান গাজৰ আৰু বিন। চিকেনখিনি মেৰিনেট কৰিবলৈ প্ৰথমতে খুব ভালদৰে ধুই অলপ সৰু সৰুকৈ কাটি ললো। তাৰ পাছত এটুকুৰা নেমুৰ অলপ ৰস দিলো। ইয়াৰ পাছত অলপ জালুকৰ গুড়ি, অকণমান নিমখ, আৰু অলপমান সয়া সস দি খুব ভালদৰে সানি গোটেই ৰাতি ফ্ৰিজত থৈ দিলো। প্ৰথমতে মই চাওমিনখিনি বইল কৰি ল'ম। যেহেতু মই অকণমান বেছিকৈ বনাই আছো, সেইবাবে মই দুখন কেৰাহীত চাওমিনখিনি বইল হ'বলৈ দিছো। আৰু এয়া চাওমিনখিনি বইল হৈছে। এতিয়া পানীখিনি ষ্ট্ৰেইন কৰি অকণমান ড্ৰাই হ'বলৈ দিম। ষ্ট্ৰেইনাৰ এখনৰ সহায়ত চাওমিনৰ পানীখিনি ষ্ট্ৰেইন কৰিলো। আৰু তাৰ পাছত লগে লগেই তাত ঠাণ্ডা পানী ঢালি দিলো যাতে চাওমিনখিনি ষ্টিকি হৈ নাযায়। আৰু এক্সেছ ৱাটাৰখিনি ষ্ট্ৰেইনাৰখনৰ সহায়ত ভালদৰে উলিয়াই ল'ম। তাৰ পাছত চাওমিনখিনিত অকণমান তেল দিছো আৰু ভালদৰে সানি দিম যাতে চাওমিনখিনি একেবাৰে ষ্টিকি হৈ নাযায়। এইবাৰ চিকেনখিনি ফ্ৰাই কৰি ল'ম আৰু চিকেনখিনি যিহেতু মেৰিনেট কৰাই আছিল তাত এতিয়া বেলেগ একো দিব নালাগে।
এতিয়া মই ইয়াত দি দিছোঁ অকণমান নিমখ ইয়াতো অকণমান সয়া সস দি দিছোঁ আৰু ইফালে এখন কেৰাহী বহাই দিছোঁ যেহেতু মই চাওমিনখিনি দুখন কেৰাহীত বনাম ইয়াৰ পৰা আধা ভেজিটেবলছ তাতে ট্ৰান্সফাৰ কৰি দিম আৰু ইয়াত দিম অকণমান জালুক আৰু এতিয়া ইয়াৰ পৰা আধা মই ইয়াতে ট্ৰান্সফাৰ কৰিম আৰু এতিয়া এড কৰিম চাওমিন এতিয়া মই ইয়াত দিম অলপ অলপ সস এইটো দিছোঁ সুইট চিলি সস ইয়াৰ পিছত দিম টমেটো সস আৰু সয়া সস আৰু তাৰ পাছত খুব ভালদৰে মিক্স কৰি দিম আৰু এয়া মোৰ চাওমিন ৰেডি হৈ গ'ল এতিয়া ফাইনালি চিকেনটো এড কৰি দিম So, হৈ গ'ল মোৰ চিকেন চাওমিন ৰেডি এয়া মই ইহঁতক চাওমিন খাবলৈ দিছোঁ প্ৰজ্ঞা কোৱা ফাৰ্ষ্টতে কেনেকুৱা হৈছে তাই বহুত কষ্ট কৰিছে মোৰ লগত ধুনীয়া হৈছে আমি দুটাই বনাইছোঁ কোৱাচোন খাই পেলাই কেনেকুৱা হৈছে ভাল হৈছে হেপী পাৰিছোঁ অ'কে পাপু কেনে হৈছে অ'কে থেংক ইউ দেন এতিয়া ময়ো খাওঁ চ' সেইটোৱে আছিল মোৰ আজিৰ ভিডিঅ'টো সাংঘাতিক গৰম লাগিছে আৰু হাতত অলপ অলপ পুৰিলেও যিহেতু দুখন কেৰাহীত বনাইছিলোঁ এখনত লাৰি থাকোঁতে ইখনত হাতখন লাগি তেনেকৈ দুবাৰমান পুৰিলেও চাওমিন বনাওঁতে তথাপিও বনালোঁ আৰু ইহঁতে খাই ভাল পালে গতিকে আপোনালোকেও এনেকৈ অতি সহজতে ঘৰতে চাওমিন বনাই খাব আৰু এনজয় কৰিব আকৌ এটি নতুন ভিডিঅ'ৰে সোনকালে আপোনালোকক লগ পাম